নমস্কাৰ বন্ধু, আজি আহিছোঁ আপোনাৰ আটাইতকৈ পচন্দৰ বিষয়লৈ, আপোনাৰ মৰমৰ বিষয়লৈ, জেনেৰেল নলেজ কুৱেশ্যন এণ্ড এনচাৰ। মই 4টা অপশ্যন দিম আৰু একোটা প্ৰশ্নৰ এগেইনষ্টত আপুনি উত্তৰ দিব লাগিব। মোগল সাম্ৰাজ্যৰ প্ৰথম সম্ৰাট কোন আছিল? জাহাংগীৰ, বাবৰ, শাহজাহান, আকবৰ? নিশ্চয় এয়া হ'ব বাবৰ। দ্বিতীয় প্ৰশ্ন, মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? দাদাভাই নৰজি, লালা লাজপত ৰায়, গোপাল কৃষ্ণ গোখলে? গোপাল কৃষ্ণ গোখলে, ঠিক আছে। তৃতীয় প্ৰশ্ন, চিপাহী বিদ্ৰোহ কোন স্থানৰ পৰা আৰম্ভ হৈছিল? গোৱালিয়ৰ, মেৰুট, ঝান্সী, আগ্ৰা? আপোনাৰ উত্তৰে শুদ্ধ হ'ব, এয়া আৰম্ভ হৈছিল মেৰুটৰ পৰা। কালিদাস কোনখন সাম্ৰাজ্যৰ বিখ্যাত কবি আছিল? মৌৰ্য, চোলা, গুপ্তা, কুষাণ? আপুনি জানে এয়া আছিল গুপ্তা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, হলদিঘাটীৰ যুদ্ধ আকবৰ আৰু কাৰ মাজত সংঘটিত হৈছিল? হিমু, ৰাণা সাংঘা, ৰাণা প্ৰতাপ, ইব্ৰাহিম লোধি? শুদ্ধ উত্তৰ ৰাণা প্ৰতাপ। এই যুদ্ধ আকবৰৰ সৈন্য যাৰ পৰিচালনা কৰিছিল মান সিং আৰু মেৱাৰৰ ৰাণা মহাৰাণা প্ৰতাপৰ সৈন্যৰ মাজত সংঘটিত হৈছিল 1576 চনৰ 18 জুন তাৰিখে। বন্ধুসকল, আমি অতি সযত্নে আপোনালোকৰ কাৰণে লৈ আহোঁ এই বিশেষ জ্ঞানৰ সম্ভাৰ, যি কি আপোনাৰ প্ৰয়োজন হ'ব SSC, টেট, APSC, ৰেলৱে আদি বিভিন্ন পৰীক্ষাৰ কাৰণে। গতিকে প্ৰশ্নসমূহ আপুনি ভালদৰে শুনি লওক আৰু গুৰুত্ব সহকাৰে জানি লওক, আৰু আপুনি এই প্ৰশ্নসমূহত নিজে ইনভলভ হৈ যাওক। প্ৰশ্নসমূহৰ উত্তৰবোৰ কমেণ্টত দি যাওক, তেতিয়া আপুনি ভালদৰে বস্তুখিনি হৃদয়ংগম কৰিব পাৰিব, আপোনাৰ মনত থাকিব। নেক্সট কুৱেশ্যন, প্ৰফেট মহম্মদ কোনটো বংশৰ আছিল? চাই লওক অপশ্যনসমূহ। শুদ্ধ উত্তৰ কুৰাইয়াছ। এই উত্তৰসমূহ নিশ্চয় আপুনিয়ে জানে, কাৰণ বেছিভাগ মানুহে জানিব, আপুনিও জানে, হয়তো পাহৰি গৈছে। গতিকে প্ৰশ্নসমূহ যদি আপুনি উত্তৰত কমেণ্ট কৰি যায়, কমেণ্টত লিখি যায়, তেন্তে আপোনাৰ নিজৰ আত্মবিশ্বাস বৃদ্ধি হ'ব, আৰু আমাৰো ভাল লাগিব যে আপুনি ইয়াত ইনভলভ হৈ আছে বা আপুনি ইণ্টাৰেষ্টেড আছে এই প্ৰশ্নসমূহ পোৱাৰ কাৰণে। এতিয়া নেক্সট কুৱেশ্যন, শূন্য আৰু দশমিক পদ্ধতি কোন সময়ত আৰম্ভ হৈছিল? ভাৰতত আৰম্ভ হৈছিল, আপুনি জানে। এয়া আৰম্ভ হৈছিল গুপ্ত যুগত। 3 BCত আৱিৰ্ভাৱ হয়। 7ম শতিকাত শেষলৈকে ই কলম্বিয়ালৈ যায়, আৰু 8ম শতিকাৰ শেষৰ পিনে চাইনা আৰু ইছলামিক দেশসমূহলৈ ইয়াক লৈ যোৱা হয়। প্ৰধানমন্ত্ৰী শাস্ত্ৰীৰ মৃত্যুৰ পিছত কোন হৈছিল প্ৰধানমন্ত্ৰী? ইন্দিৰা গান্ধী, চৰণ সিং, গুলজাৰিলাল নন্দ? ৰাইট এনচাৰ। নেক্সট কুৱেশ্যন, আকবৰ নামা কোনে ৰচনা কৰিছিল? চাওক অপশ্যনসমূহ। অপশ্যনসমূহৰ ভিতৰত আপোনাৰ ৰাইট এনচাৰ হ'ব আবুল ফজল। তেওঁ আকবৰ সভাৰ নৱৰত্নৰ ভিতৰত এজন আছিল। নৱৰত্নৰ বিষয়ে আপুনি জানে, 9জন পণ্ডিত আছিল আকবৰৰ সভাত। সতী প্ৰথা কেতিয়া লুপ্ত হৈছিল? 1869, 1905, 1829, 1889? 1829। ৰাজা ৰামমোহন ৰায়ে এই কুপ্ৰথা বন্ধ কৰাৰ কাৰণে ইংৰাজ চৰকাৰক হেঁচা প্ৰদান কৰিছিল, আৰু লৰ্ড উইলিয়াম বেণ্টিক ইয়াক বন্ধ কৰাত আগ্ৰহী হৈছিল। নেক্সট কুৱেশ্যন, নেহেৰুৰ মৃত্যুৰ পিছত 13 দিনৰ কাৰণে প্ৰধানমন্ত্ৰী কোন হৈছিল? নেক্সট এইটো প্ৰশ্নৰ উত্তৰো আগৰ নিচিনা গুলজাৰিলাল নন্দ। তাৰপিছত কোনটো ৰাজবংশৰ ৰাজত্বকালক ভাৰতবৰ্ষৰ সুবৰ্ণ যুগ বুলি জনা যায়? চোলা, মৌৰ্য, কুষাণ, গুপ্তা? ৰাইট এনচাৰ গুপ্তা। গুপ্ত সাম্ৰাজ্য 320 ADৰ পৰা 550 ADলৈকে চলি আছিল, আৰু চন্দ্ৰগুপ্ত I আছিল ইয়াৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, পুৰুৰ এলেকা কোন দুখন নৈৰ মাজত অৱস্থিত আছিল? ৰবি আৰু চেনাব, জেলুম আৰু চেনাব, গংগা আৰু যমুনা, সুলতাজ আৰু বিচ? ৰাইট এনচাৰ জেলুম আৰু চেনাব। নেক্সট কুৱেশ্যন, ভাৰতৰ নেপোলিয়ন বুলি কাক জনা যায়? চন্দ্ৰগুপ্ত মৌৰ্য, বিন্দুসাৰ, সমুদ্ৰগুপ্ত, অশোকা? ৰাইট এনচাৰ সমুদ্ৰগুপ্ত। হিষ্টৰিয়ান A.V. স্মিথ তেখেতে এই নাম প্ৰদান কৰিছিল সমুদ্ৰগুপ্তক, কাৰণ সমুদ্ৰগুপ্তই যিমানবোৰ যুদ্ধ কৰিছিল প্ৰায়বোৰ যুদ্ধতে তেওঁ জয়লাভ কৰিছিল। তেখেত এজন বিশেষ যোদ্ধা হোৱাৰ উপৰিও আছিল এজন বিশেষ বীণাবাদক। নেক্সট কুৱেশ্যন, মাৰাঠা ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? সম্ভাজী, শাহু, শিৱাজী জানে আপুনি মাৰাঠা সম্ৰাটৰ। গতিকে শিৱাজীয়ে প্ৰতিষ্ঠা কৰিছিল মাৰাঠী সাম্ৰাজ্য।
গতিকে যদি আপুনি লাইক কৰা নাই কাইণ্ডলি লাইক কৰি দিব, কাৰণ লাইক আৰু কমেণ্টে আপোনাৰ পৰা বিচাৰিছোঁ, বেলেগ একো বিচৰা নাই। আৰু ভাল ভাল ভিডিঅ' আপোনালৈ লৈ আহিম। নেক্সট কুৱেশ্যন, বাহাদুৰ শ্বাহক কলৈ নিৰ্বাসিত কৰা হৈছিল? কাবুল, ৰেংগুন, লাহোৰ, ভূটান। ৰাইট এনচাৰ ৰেংগুন। 1862 চনত তেওঁক নিৰ্বাসিত কৰিছিল ছাৰ জন নিকলছনে। তেখেত দিল্লীৰ আছিলে, ৰজা আছিলে সেই সময়ত। মহেঞ্জোদাৰো মানে কি? মাউণ্ট অফ লিভিং, মাউণ্ট অফ গ্ৰেট, মাউণ্টছ অফ ছাৰ্ভাইভাৰ্ছ, মাউণ্টছ অফ ডেড। য়েছ। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে সম্পাদনা কৰিছিল কোনখন কাকত? য়ং ইণ্ডিয়া, ডেক্কান হেৰাল্ড, ইণ্ডিয়া টুডে, আল হিলাল। য়ং ইণ্ডিয়া হয় ৰাইট এনচাৰ। বন্ধু, হৰপ্পা মহেঞ্জোদাৰোৰ বিষয়ে আপুনি জানে নিশ্চয়। এইবাৰৰ প্ৰশ্ন, হৰপ্পা কোনে খনন কৰি উলিয়াইছিল? আৰ ডি বেনাৰ্জী, য়েছ দয়াৰাম সাহানী। দয়াৰাম সাহানী 1921-22 চনত এই কামটো কৰিছিলে। তেখেতে খান্দি উলিয়াইছিলে হৰপ্পা। নেক্সট কুৱেশ্যন, ৰেজিয়া চুলতানা কোন বংশৰ আছিল? ৰেজিয়া চুলতানা খিলজী, স্লেভ, মোগল, লোডি। স্লেভ ডাক বংশৰ আছিল।